আহিলো ঘৰতো কলেজত আহ বুলি ভাবি আছে কলেজত আহিলো আমি ডিগ্ৰী পাওঁতে সোমাই যাব লাগে বাকী কিবা জানিবও লাগে ফোন মাৰি আছো ফোনটো লগা নাই নহয় মাতি লৈ যাওঁ ৰ ঘৰত যায় মালিক কি হ'ব নালগেই নহয় নাই ঘৰতে মাতি লৈ যাম আৰু যাওঁ আজি বতৰটো ঠাণ্ডা কি কৰোঁ কতো কামো নাই কি কৰোঁ নাই কলেজ চলেজটো নাগৈ আৰু কি কৰিম এই আৰু নেটটো দিয়া নাই ফোন মাৰি আছো ফোনটো লগা নাই ফোনটো ভাই কি কৰবি ভাই নেট চেট দেখোন এৰি দিয়া না মোবাইলটো চুইচ অফ কৰি থৈ দিছো সেইকাৰণে গমো পোৱা নাই তই ফোন কৰিছিলি নেকি ফোন মাৰি আছিলো মই কলেজত নাযা নাযাওঁ বল কলেজত যাওঁ নাযাওঁ তই মুখে দেৱা নাই ইচ্ছা নাই বিশ্বাস কৰে যে মোক দেখা নাই কেনেকুৱা হৈছে আমি কলেজত নাযাওঁ তই ড্ৰেছটো বাদ দি না আমি কলেজত নাযাওঁ আমি বৰষুণ দিবি বৰষুণ দি দিয়া বল 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 বৰষুণ দিয়াও নাই যাওঁ বল তো বল, পইচা নাই কি কৰি হ'ব কথা নাই বল মোৰ তাৰ বৰে বৰে বল ঐ কি আছে কলেজত নাযা নাই ভাড়া নাযাওঁ মাৰ অলপ কথা এটা মন কৰিছো ভাই এই চলটো গেল যি চলটো ভালে নাই তাত টকা চকাও আছে যদি তাৰ আমাৰ যদি জ্ঞানবোৰ যদি তাক মেম্বাৰশ্বিপ দিব পাৰো আমাৰ বহুত দৰখাস্ত হৈ যায় ধুনীয়া টকা চকাও আছে আব্ৰাও অলপ বল মাথা মাৰিম মাৰি কলেজত আজি প্ৰথম লগে পাইছা বিস্কুট ৰ বল কেছে ভাই এনে অলপ ফুৰিম আমাৰ কলেজৰ ওচৰৰ পৰা বল অলপ ফুৰ্তি একো নাই আহ বল আমাৰ লগ লাগব লাগে তো চেংৰা চলি নপঢ়ে দে নপৰা আমি আছো মুৰ্গাত ধরতে আমার বুকুরি হানাই এই হারকিতে এই কিটকে তুলো কিটকে দিলাম অলপ অলপ কথা বলতো আমার লোক লাগবে আমার লোক খাম নাকি একটু খাম দিকে অলপ আমার লোক যাওঁতে বহুত কাম আছে যাবি ঘৰত যাও তো কে থাকতো হ্যাঁ গরু এটা সরাই না নাচ গিলি আইটি নাই না ঘর ভিতর লই গেল আইটি ফোন করিম যাতা বস্তু খাওয়ার আমি এই কিটা মই না মই যাও কিটকে আপু টেনশন নলবি তো আকো বেয়া বস্তু নহয় এতিয়া মই কিন্তু খাই পোৱা নাই দে এই মই ঠাণ্ডা তোলে আহো তই কিটকেট কৈছো মই ঠাণ্ডা তোলে হয় খাই অলপ বিস্কুট সব ঠান্ডা বাদ দিতে হবে জানে একদম উত্তর কর এই বন্ধু এই কত পেলা দিলা ও তুই তল পারবো এ না খাও আমার তোর খাবো পারবি না আমার লোক লাগে না দেখতে আই মই একলা না খাও তো এই জয়ন্ত দোকান মোর নাম তো হবি এটা ঠান্ডার বোতল দেয়া ও মোক খাওয়ার কারণে নকর এইটো আকৌ জন্য নকৰো তো আমাৰ লোক কে নালাগে তো কৈছো আমাৰ লোক তো ফুলি যাবি মানে তুই এই যে আনা থাকে আমাৰ লোক লোক লাগিন দে তোক মই আজি এটা বস্তু খুৱাম তই মোক কবি আৰু তো একদম ভাল বস্তু তই আমি যিটো বস্তু কে খাবা দিছো তো তাৰমানে কেম্বা অলপ খাবি কৰে কি কৰে মই বহুত ডাঙৰ কাম কৰিছো পেটৰ গৰমটোৰ মুখখন টেকা পাপ একোই নহয় বমি নহয় আৰু পেট লিভাৰত ঘা নহয় কিছুমান খালে লিভাৰত ঘা হয় তো লিভাৰটো ভাল হ'ব এই ইনু ইগলে থৈ মাৰা গুলি ইনু কোনটো ইনি খায় আজিকালি চলি চাঙালা চলি টিভি এডভাৰটাইজ দিয়া টিভি ইগলে এনে এডভাৰটাইজ মাৰে আজিকালি পকেটত চাবিচোন ইনুত কে চবুৰে পকেটত শিখৰ থাকে কিবা কিবি থাকে আজি পাৰ শিখৰ খাবা মোৰ লগত আহি তোমাক ভাল লাগিব টেনচন নহয় অলপ খাই লোৱা মাথা পিছফালে দিয়া আগতে মাৰি আছে ইয়া খাই দিয়া পেটৰ গণ্ডগোল নাথাকে মুখখন টেঙা ভাব নাথাকে আজি পা মোৰ লগত আজি পা আৰু হেণ্ডশেক মিলালো ও এক মই ঠাণ্ডা বটল আনিব দিছিলো নহয় ক'ত গ'ল ও হেণ্ডশেক অলপ তাড়াতাড়ি আনা ইগলিয়া বস্তু হেনকে আনা বস্তু এই না ৰমেশৰ দোকানত পাই বিশি কোন আছে না ক'ত থৈছিল ঠাণ্ডা এক মই বহু বুজালো ই মোৰ কথা এই ভাই এক মই বহু বুজালো ই নুবুজে ভাল কথা ই গাঞ্জান চিয়া না ও গাঞ্জা বাবা ও বাবা প্রহার বাবা এই বাবা ও বাবা সিরাল পাত গাঞ্জা খায়া মগ্ন হইয়া নাচে এই নাই পানি গেল ঠাণ্ডা দিন নাচি মগ্ন হৈ যাবা আৰু ও শিৱ তেওঁৰ প্ৰসাদ আমি তেওঁৰ প্ৰসাদ খাই আমি মতলিয়া হৈ গৈছো বে তোমাক আজি খুৱাম তুমি আজি এত অলপ খাই দেখুৱাই দিছো না প্ৰসাদ বিশ্বাস নকৰে ঠাণ্ডা হয় অলপ খাই দেখুৱাই দিছো
এই এতিয়া তুমি বঢ়িয়াকে দক্ষা দিয়া মই লাগে খুৱাই দিম কেনা লাগছি ভাল লাগছি না গাখীৰ লাগছি নেকি এটা কাম কৰো আমি নাযাওঁ তই তাকে নাই ভাই কি আছে আমি সদায় খাওঁ যাবি এই টকা এটা আছে একো নহয় বুঢ়া আমাৰ দাম যাবি তে ন দৰমহাটো হোৱা নাই মাহৰ লাজ কৰি গেল দৰমহাটো হবাৰ পৰিছি এইবাৰ এই দৰমহাটো পালি এইবাৰ টিউচনৰ ফিজটো উঠছি এইবাৰ লাগবি তাকে কি কৰা যায় ভাই দৰমহাটো সোনকালে হ'লি ভাল আছিল বেলেগ কিয়াব লাগি আছে সোনকালে দৰমহাটো হ'লি ভাল আমাৰ আপা Apa? Sana apa? Ki situ raji. Roa. Hah? Roa tor ki si kosin. Semua kosin. Ano sida ma. Roa, oi sana apa? Itu kya ini gua korea? Medical. Jol. Hah? Roa, itu kya ini gua kosia? Kosin? Hah? তই কিয় এনেকুৱা কৰিছে ন তাড়াতাড়ি মেডিকেল এই ওচৰৰ ৰঙিয়াত আজো কাম কৰিবি ইয়াৰ চলটোৰ কাৰণে ইমান যিমান কৰোঁ কষ্ট এই ভাই অলপ বড় কঁকালখনে বহুত আজাৰ কৰিছে কি হ'ব চলটোৰ কাৰণে গোটাই মই নিজৰ কপালৰ ঘাম মূৰত খেলা নতুনকৈ কলেজত মই এডমিশ্যন নিদিলোঁ গুৰুত্বও নিদিলোঁ তাক মই চকু নিদিলোঁ দাদা কি হ'ব চব মায়েক বাপেকে জানিব লাগে চলটোক পঢ়িলি নহ'ব মোৰ যি কি হ'ব অলপ লক্ষ্য দিব লাগে কি বা কৰে তাতে কলেজখনত যাই পেলাই পঢ়েই নে ক'ৰবাতেই যায় চলিক ভাল কৰিব লাগবি মই আজি মই নিজৰ ওপৰতে প্ৰতিজ্ঞা কৰিলোঁ চলিক ময়ে থবা যাম ময়ে আনবা যাম এনেকৈ নহ'ব চলিক ভাল কৰিব লাগবি আইও কৃষ্ণ যাওঁ দেই হাই ফ্ৰেণ্ডছ আজি আমি এটা নতুন ভিডিঅ' কৰিলোঁ বহুকেইদিনৰ মূৰত আমি আজি আমাৰ এই চেনেলত এটা নতুন ভিডিঅ' দিলোঁ বহুকেইদিন ভিডিঅ' দিয়াও নাছিলোঁ চ' ভিডিঅ'টো কেনে হ'ল ক'ব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোৰ দ্বাৰা আমি কি বুজাব বিচাৰিলোঁ তাকে অলপ আমাৰ দাদা কৈ দিব মানে আজিকালি কলেজৰ এনেকুৱা পৰিস্থিতি আহিছে সমনীয়াৰ লগত যে কোনে ক'ত কি কৰে একো ঠিক নাই সকলো মাক দেউতাকৰ কৰ্তব্য যে নিজৰ সন্তানৰ ওপৰত লক্ষ্য ৰাখক কোনে কি কৰে কলেজত একো ঠিক নাই সেইকাৰণে মই আপোনালোকৰ সেৱা জনাইছোঁ যাতে লক্ষ্য ৰাখে